সহকৰ্মী বন্ধুসকললৈকে আয়ুষ্মান হস্পিটেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 1:07 আৰু আমি এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ আহিছোঁ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে আপোনালোকক জৰিয়তে ৰাইজক জনাবলৈ। চ' এই মুহূৰ্তত জুবিন গাৰ্গ আমাৰ হস্পিটেলৰ এটা বিশেষ কোঠাত ভৰ্তি হৈ আছে। কালিৰ পৰা তেখেতৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। কালি মই আপোনালোকক কৈছিলোঁ তেখেতৰ ৰক্তচাপৰ অকণমান খামখেয়ালি হৈ থকা বুলি। আজি যদিও সম্পূৰ্ণৰূপে ৰক্তচাপ সঠিক পৰ্যায়লৈকে আহি পোৱা নাই, তথাপিও মেডিচিনৰ সহায়ত তেখেতৰ ৰক্তচাপ কণ্ট্ৰলত আছে। কালি আমি তেখেতৰ ক্ষেত্ৰত এটা বিসংগতি দেখিছিলোঁ যে ছ'ডিয়াম, পটাছিয়াম এইবোৰৰ সঠিক নাছিলে, সঠিক মাত্ৰাত নাছিলে। এইবোৰৰ আজি যথেষ্ট উন্নতি ঘটিছে। ৰাতি তেওঁ ভালদৰে শুইছে। আপোনালোকে ৰাতি অলৰেডি বাতৰি পৰিৱেশন কৰিছে যে ৰাতি তেখেতে খোৱা লোৱা কৰিছে ডায়েটিচিয়ানৰ আৰু চিকিৎসকৰ পৰামৰ্শক্ৰমে। ৰাতি তেখেতৰ আমি ইক'কাৰ্ডিঅ'গ্ৰাফি আৰু আল্ট্ৰাচাউণ্ড ইত্যাদি যাৱতীয় তেজৰ পৰীক্ষা কৰা হৈছিলে। সেইবোৰ ৰিপৰ্ট আহিছে, ডক্টৰে সেইমতে চিকিৎসা প্ৰক্ৰিয়া চলাই গৈছে। আজি অলপ আগতে তেখেতৰ মগজুৰ এখন MRI কৰা হ'ল আৰু অলপ সময় পিছত তেখেতক এটা EEG টেষ্ট কৰা হ'ব। MRI ৰিপৰ্টটো প্ৰাৰম্ভিক অৱস্থাত চিকিৎসকৰ মতে ঠিকেই আছে, কিন্তু তেওঁৰ কেইবাটাও দিশ চাব লগা হোৱাৰ কাৰণে ৰিপৰ্ট প্ৰপাৰলি এনালাইচিছ কৰাৰ কাৰণে আমাক অকণমান সময় লাগিব। মই আপোনালোকক ৰখাই নথবৰ কাৰণে আগতীয়াকৈ ক'লোঁ, কিন্তু প্ৰাৰম্ভিক নিৰীক্ষণৰ পিছত চিকিৎসকে ৰেডিঅ'লজিষ্টে কৈছে যে ভয়ৰ কোনো বিশেষ কাৰণ নাই, কিন্তু তেওঁলোকক সম্পূৰ্ণ ৰিপৰ্ট দিবৰ কাৰণে অকণমান সময় লাগিব। ৰাতিপুৱা তেখেতে ঠিকে শুই উঠিছে, ঠিক মানে তেখেতৰ পৰিবাৰ বুঢ়ীমা গাৰ্গ তেওঁৰ লগত আছিলে যোৱা ৰাতি। বাকী সকলোবোৰ ঠিকেই আছে। আমি আশা কৰোঁ এনেদৰে তেখেতৰ যদি স্বাস্থ্যৰ উন্নতি ঘটে তেতিয়াহ'লে আমি তেখেতক হয়তো 2 দিনতে ঘৰলৈ যাব দিবৰ কাৰণে সক্ষম হ'ম। এইখিনিতে আপোনালোকৰ জৰিয়তে ৰাইজক জনাব খুজিছোঁ যে তেখেত জিৰণি লোৱাৰ প্ৰয়োজন। বহুত অনুৰাগী আছে দূৰৰ পৰাই তেখেতৰ খবৰ লৈছে বা মিডিয়াৰ জৰিয়তে খবৰ লৈছে, প্ৰাৰ্থনা কৰিছে। তেওঁলোকক বহুত ধন্যবাদ হস্পিটেলৰ তৰফৰ পৰাও। আৰু বহুত অনুৰাগী এনেকুৱা অনুৰাগী আছে যিসকলে হস্পিটেলত তেওঁৰ খবৰ ল'বলৈ আহিছে। আমি তেওঁলোকক অনুৰোধ জনাওঁ, তেওঁলোকে যদি জুবিনৰ পৰা অহা অন্ততঃ 4-5 দিনৰ কাৰণে আঁতৰি থাকিব পাৰে, জুবিনৰ স্বাস্থ্যৰ কাৰণে ভাল। তেখেতে এতিয়া জিৰণি লোৱাৰ প্ৰয়োজন, তেখেতৰ টোপনিৰ প্ৰয়োজন। এতিয়া যদি প্ৰতি মুহূৰ্ততে কোনোবা নহয় কোনোবা ক্লোজ মানুহ বা আত্মীয় বা তেওঁৰ অনুৰাগী হস্পিটেললৈ আহি থাকে তেওঁৰ ৰুমলৈ, তেতিয়াহ'লে তেওঁৰ কাৰণে সুবিধাজনক নহয়। আমি অনুৰোধ কৰিম যিমান পাৰে কমকৈ হস্পিটেললৈকে আহক। সময়ে সময়ে হস্পিটেল কৰ্তৃপক্ষৰ পৰা আৰু তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক জনাব তেওঁ কেনেকুৱা আছে। তেওঁৰ স্বাস্থ্যৰ কাৰণে আমি অনুৰাগীসকলক অনুৰোধ জনাইছোঁ হস্পিটেলৰ পৰা আঁতৰি থাকিবৰ বাবে। ধন্যবাদ। প্ৰথমতে খোৱা বোৱা দিয়া হৈছে। ডিটেইলছটো কোৱাত অলপ অসুবিধা, ৰোগীটো প্ৰাইভেচি কিছু কথা থাকে। মই সংবাদ মেল পাতি ৰোগীয়ে কি খাইছে কোৱাটো উচিত।